আপোনালোকলৈ আগবঢ়াইছো দাইলৰ লগত কচু হিয়লি, ঔটেঙা, খৰিচা আৰু কঁঠালগুটিৰ আঞ্জা। ইয়াৰ লগত লাগিব আদা নহৰু থেতালি লৈছো আৰু শুকান জলকীয়া দুটা লৈছো, মিডিয়াম সাইজৰ পিয়াজ এটা লৈছো। প্ৰথমে আমি এৰিখিনি গুচাই ল'ব লাগিব। এনেদৰে যিকোনো কচুৰ হিয়লি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আহকচোন চাওঁ কেনেদৰে বনাইছো। কুকাৰ এটা পাতি লৈছো। কুকাৰটো গৰম হ'ব লাগিব। কুকাৰটো গৰম হৈ গৈছে। এতিয়া ইয়াতে অলপ মিঠাতেল দি দিছো। মিঠাতেলখিনি গৰম হৈ লওঁ। এয়া তেলখিনি গৰম হৈ গৈছে। ইয়াতে পিঁয়াজখিনি দি দিছো। পিঁয়াজখিনি অলপ ৰঙচুৱা হ'ব লাগিব। জলকীয়া কেইটা দি দিছো। অলপ হালধি দিব ইয়াতে। বেছি নহয়, অলপ দিব। ইয়াতে এতিয়া আদা নহৰুখিনি দি দিম। এইখিনি এতিয়া ধুনীয়াকৈ উতলিছে। এতিয়া আমি কুকাৰৰ ঢাকনিখন লগাই দিম। তাৰপাছত দুটা চিটি মৰাৰ পাছত হৈ যাব। এয়া আঞ্জাখিনি ৰেডি হৈ গৈছে। এতিয়া অলপ নেমু চেপি দিম। যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।